নমস্কাৰ সকলোকে স্বাগতম জনালোঁ প্ৰভাত পইণ্ট জেলটিলৈ বন্ধু বান্ধৱীসকল আপোনালোকে ইতিমধ্যে গম পাইছে যে ভাৰতীয় ৰেছলাৰ মিলখা সিং তেওঁ আৰু আমাৰ মাজত নাই তেওঁ পৰলোক প্ৰাপ্তি ঘটে তেওঁৰ 18 জুন 2021 চণ্ডীগড়ত গতিকে তেওঁৰ লগত জড়িত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু তেওঁক জনালোঁ আমাৰ ফালৰ পৰা কোটি কোটি নমন আৰু তেওঁৰ বিদেশী আত্মাই চিৰশান্তি লাভ কৰক তাৰে কামনা কৰিলোঁ ঈশ্বৰৰ ওচৰত তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমটো কুৱেশ্যন মিলখা সিং কোন আছিল আৰু ইয়াৰ উত্তৰ হ'ব এথলেটিক খেলুৱৈ আছিল মিলখা সিং নেক্সট মিলখা সিঙৰ জন্ম ক'ত হৈছিল আৰু ইয়াৰ উত্তৰ হ'ব গোবিন্দপুৰা যেটো বৰ্তমান পাকিস্তানত অৱস্থিত নেক্সট মিলখা সিঙৰ জন্ম কেতিয়া হৈছিল আৰু ইয়াৰ উত্তৰ হ'ব 20 নৱেম্বৰ 1929 চনত তেওঁৰ জন্ম হৈছিল ভাৰত পাকিস্তান বিভাজনৰ সময়ত মিলখা সিঙে নিজ মাতৃ পিতৃক হেৰাই আৰু পাকিস্তানৰ পৰা অহা শৰণাৰ্থী ট্ৰেইনৰ জৰিয়তে তেওঁ ভাৰতলৈ আহিছিল মিলখা সিঙৰ মৃত্যু কেতিয়া হয় আৰু ইয়াৰ উত্তৰ হ'ব 18 জুন 2021 তেওঁৰ মৃত্যুবৰণ কৰে তেওঁ 91 বছৰ বয়সতে মিলখা সিঙৰ পুত্ৰ জীৱ মিলখা সিং কোনটো খেলৰ লগত জড়িত আৰু ইয়াৰ উত্তৰ হ'ব গল্ফ খেলৰ লগত জড়িত মিলখা সিঙৰ পুত্ৰ জীৱ মিলখা সিং নেক্সট আৰু তাৰ পত্নীৰ নাম নিৰ্মলা কৌৰ ফ্লাইং শিখ নামেৰে কাক জনা যায় আৰু ইয়াৰ উত্তৰ হ'ব মিলখা সিঙক ফ্লাইং শিখ নামেৰেও জনা যায় 1960 চনত পাকিস্তানৰ পৰা ভাৰত আৰু পাকিস্তান এথলেটিক মেচ খেলাৰ বাবে এটা খবৰ আহিছিল আৰু নেহৰুৱে কোৱাৰ ফলত মিলখা সিং পাকিস্তানত যায় আৰু লাহোৰ ষ্টেডিয়ামত দৌৰ প্ৰতিযোগিতা আৰম্ভ হৈছিল আৰু পাকিস্তানৰ বিখ্যাত এথলেটিক আব্দুল খালিকক হেৰাই আৰু তাৰ পাছত মিলখা সিঙক পদক দিয়াৰ সময়তে পাকিস্তানৰ ৰাষ্ট্ৰপতি ফিল্ড মাৰ্শ্বাল আয়ুব খান ডাঙৰীয়াই তেওঁক ফ্লাইং শিখ উপাধি প্ৰদান কৰিছিল নেক্সট পুস্তক ভাগ মিলখা ভাগ কাৰ লিখনি আৰু ইয়াৰ উত্তৰ হ'ব মিলখা সিং নেক্সট ফিল্ম ভাগ মিলখা ভাগৰ নিৰ্দেশক কোন আৰু ইয়াৰ উত্তৰ হ'ব ৰাকেশ ওম প্ৰকাশ মেহৰা আৰু ইয়াৰ লেখক আছিল প্ৰসূন যোশী অভিনেতা ফাৰহান আখতাৰ অভিনেত্ৰী সোনম কাপুৰ আৰু 1959 চনত তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল আৰু 1958 চনত তেওঁ এছিয়া খেলত 200 মিটাৰ ৰেচত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল 1958 চনত এছিয়া খেলৰ 400 মিটাৰ ৰেচত তেওঁ স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয় বন্ধু বান্ধৱীসকল এইটোৱে আছিল আজিৰ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব তো আজিলৈকে ইমানেই ধন্যবাদ